হাই ফ্ৰেণ্ড, আজি মাছ ধৰা পদ্ধতি এটা দেখাম। নিউ ভাৰ্চনৰ নিউ ষ্টাইলৰ ইজি তৰিকা। মানে ঘৰত পুখুৰী থাকিব লাগে, আৰামত সৰু সৰু মাছ খাই থাকিব পাৰিব। ধুনীয়া সুন্দৰ এটা ভিডিঅ' দেখাম, লাষ্টলৈকে চাই থাকিব। কি ফৰ্মুলা দিম আৰু মাছ ধৰা দিনাখনো দেখাম কিমান মাছ উঠে। সময় লাগে খালি একদম আৰামত আৰু সৰু সৰু মাছ খাই বিন্দাছ থাকক। কি কি মেডিচিন লাগে এতিয়া মই আপোনাক আৰম্ভণিতে দেখুৱাই দিছোঁ। আপোনাৰ আৰম্ভণি দম এইখন এতিয়া পিয়'ৰ খাটি গোবৰ। চুবলৈ ঘিন কৰিলে কাম নাই আৰু কাম নাই। এইটো হৈছে পিয়'ৰ খাটি গোবৰ। এয়া হৈছে কি বাৰু গোবৰৰ এইটো কি বাৰু চাপৰ। এইটো গুটি গুটি কি এইটো মাছৰ দানা। একদম একদম ভাঙিব লাগিব, ডাঙৰ মাছে খাই পেলাব। চব মিক্স হৈ আছে। এতিয়া বেছি পইচা খৰচ নহয়, আপোনাৰ 30 টকাৰ ভিতৰত লৈ হৈ যাব। 30 টকাৰ ভিতৰত এটা কৰি মুঠাতে মুঠিব লাগিব। এইটো মুঠিব লাগিব এটাকৈ মুঠা দি। আমি অসমীয়া ল'ৰা, হিন্দু মানুহ, মই গোবৰলৈ ঘিণ নকৰোঁ। গৰু মুত খাওঁ মই, সেইবোৰ ভিডিঅ' আপোনাৰ দিম লাহে লাহে। কিহৰ কাৰণে খাব লাগে সেইটো গম নাপায় বাৰু বহুত মানুহে, আৰু মানুহে বিশ্বাসো নকৰে। গৰু মুতত কি আছে, গৰু মুতে চকু ভাল কৰে, সেইটো মেডিচিনো মই আপোনাক দেখুৱাম। আমি চশমা পেলাই দিব লাগিব তেতিয়া। খালি কেনেকৈ ল'ব লাগিব কি কথা সেইটো মই দেখুৱাম বাৰু। মানে আমাৰ ভণ্টিজনী চকু বেয়া আছিলে, চশমা খুলি পেলাই দিলে। মাকহঁতে প্ৰথমতে দিয়া নাছিলেই, মাহী ছোৱালী, তো চশমা খুলি পেলাই দিলে। এইটো কেঁচা গোবৰ, চাপৰ আৰু মাছৰ দানা। এইখন থৈ দিছোঁ। এইখন ৰাতি দিম। হ'ব বন্ধুৰা, দেখব না এটা মিয়াক খেদাব লাগে বুলি কৈছে না এটাই। মিয়াক পইচা দিতকৈ নিজে কষ্ট কৰি খুৱাই ভাল। দিয়ক জনী উলিয়াই লওঁ আজৰি থবা আনে। ঐ মোৰ নাই কিছু দিন ৰ'বা নে খেৰ আহিব, খেৰ খেৰ ইয়াতো মেজিক আছে। খেৰ অকল গৰু খোৱা বুলি নহয়, বহুত কাম কৰোঁ। কাঠলতো লাগে। আৰু এটা মাল লাগে, মেইন মালটো সেইটো আনি আছে। আমাৰ দাদাজনে আনি আছে। এইটো খেৰ এনেকৈ দি ল'ব লাগিব। সেইটো বেছি হোৱা নাই, হেৰি হ'ব ন, তিতি যাব নহয়, বহি যাব। এতিয়া আমাৰ হাথিয়াৰ নম্বৰ 1, এইটো মেইন হাথিয়াৰ আৰু লাডুটো। এইটো অলপ মানে এনেকৈ ভৰাই দিব লাগিব। আন্ধাৰণ কৰি দিছোঁ অলপ, মাছ ওলাই নাযাওক। এইটো ৰাতি দিব লাগিব। উঠোৱাৰ পিছত
থোৱাৰ পিছত আকৌ ৰাতিলৈ কিমান দিন মূৰত থ'ব পাৰি? সেইটোৱে ৰাতি সন্ধিয়া পাতি থ'ব লাগে, ৰাতিপুৱা উঠাই ভাত আৰু সুদা ভাতে খাব নালাগে আৰু হাতীয়াকেইটা প্লাষ্টিককেইটা এই দে সেইটো পানী ফিটিং কৰি দিওঁ। মাল দি দিছোঁ এইটো জুম বৰাবৰ জুম মাল দিয়া আছে, ভিতৰতো এয়া দিয়া আছে, এইপিনেও এয়া দিয়া আছে। আন্দাকণ মাছৰ একদম ধেৰ, খালি এতিয়া এইটো অলপ আপোনাক ভিডিঅ'টো ফিনিচিঙতহে ভাল লাগিব, যেতিয়া মাছ ঘৰ খাই থাকিব। চাম ধৰি আমল লাগিব ভাত সাজটো। হেৰি কৰি ল'বা, এইটো পিছত দেখোন নামিব পাৰিব, একো নাই। তাৰপৰা যাব এপাই যাব পাৰি। সেইটো নুডুবিলে তেনেকুৱা টুকুৰা এটা দি দিলে হ'ল আৰু। মাছখিনি ধৰিলোঁ, কেনেকৈ ধৰিলোঁ কি কথা আপোনালোকক দেখুৱাবলৈ নহ'লে। সেই মানে ৰাতিপুৱা কেমেৰাটো লোৱা মানুহ নাছিলে, মই অকল ধৰি কৰি উঠালোঁ, তাৰপৰাই বাচিলোঁ, তেতিয়া ধৰা সময় নাই। লাষ্টত আপোনালোকক এয়া মাছ ধৰিলোঁ, সৰু মাছ, এনেই ডাঙৰ মাছ আছিলেই, সেইকাৰণে এই মাছখিনি হেৰি কৰিম এতিয়া, শুকুৱামহে।